তুমি লাকি অ মই লাকি লাকি ন তুমি মোৰ লগত আহিলি কেনেকৈ মানুহে কান্দা নিচিনাকৈ কান্দেচোন ভাতটো বাঢ়ি দিলে বাৰু কওঁতে কওঁতে কণী এটা একদম শাক পাচলিৰে জাতিষ্কাৰ হৈ আছে ছাৰ নমস্কাৰ চ' হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ছানডে আজি আকৌ ঘৰত আজি সোনকালে উঠিছোঁ দেই সোনকালে উঠিছোঁ মানে কালি অলপমান সোনকালে শুলোঁ সোনকালে মানে কি আৰু 2টা বজাত শুইছোঁ তথাপিও আজি সোনকালে সাৰ পালে মানে কুকুৰকেইটা ইমানে ভুকিছে শুবলৈ নোৱাৰিলোঁ তো টাইমটো চাইছোঁ 8:30 বাজিছে মই বোলো উঠিয়ে দিওঁ আজি অলপমান সোনকালে উঠি কেনেকুৱালৈকেনো চাওঁ বোলো ঘৰত সোনকালে উঠিয়ে নাপাওঁ চ' ভাবিলোঁ উঠি দিওঁ বতৰটো ভাল পূৰা ৰাতি নন ষ্টপ বৰষুণ পৰিছে 4টা বজাত এবাৰ সাৰ পাইছোঁ বহুত বেছি বৰষুণ দি আছিলে কেইটা বজাত বৰষুণ এৰিলে গম নাপাওঁ আৰু তাৰপিছত এতিয়াও ধুনীয়া ঠাণ্ডা পৰিৱেশ ভাল লাগি আছে মনটো আৰু উঠাৰ লগে লগে মায়ে গৰম পানী দিয়ে দিলে কুহুমীয়া গৰম পানী এইখিনি খাই ল'ম বৰ এটা বিশেষ কাম নাই আজি ইভিনিং মানে ভাত পানী খাই 3টামান বজাত মাক লৈ এবাৰ ডক্টৰৰ ওচৰত যাম এনেই আৰু ৰেগুলাৰ চেকআপ থাকে এটা পেৰিয়ডিক চেকআপ থাকে মাৰ মাজে মাজে কৰাই থাকোঁ চ' সেইটো আজি আছে তাৰপিছত প্ৰবেবলি আজি মা মোৰ ৰুমত থাকিব যদি আল্ট্ৰাচাউণ্ড কৰিব লগা হয় কিবা যদি দিয়ে ডক্টৰে তেনেহ'লে মা আজি মোৰ তাত থাকিব আৰু ৰাতিপুৱাই একদম খালী পেটত আল্ট্ৰাচাউণ্ড কৰি পেলাই কালি আকৌ মাক থ'বলৈ আহিম চ' চাই থাকিব ভিডিঅ'টো আপোনালোকক দেখাই থাকিম মাক ৰুটি বনাব দিছোঁ ৰুটিটো খাই মই ভাল পাওঁ জানে আপোনালোকে তো যোৱাকালি ৰাতিৰে ছাগলী মাংস অলপমান আছে সেইটো মোৰ পেটলৈ যাব এইটো হৈছে আমাৰ পৰিৱেশ গছ গছনি চৰাই চিৰিকটি বৰ ধুনীয়া মাত দি থাকে একদম আৰু এটা কথা জনাবলৈ আপোনালোকক থাকি গৈছে আমাৰ যিটো গৰু পোৱালি জন্মিছিলে আপোনালোকক দেখাইছিলোঁ মানে মিনি ব্লগত দেখাইছিলোঁ গৰু পোৱালিটো আচলতে 7 নম্বৰ দিনাখন ঢুকাই থাকিলে মানে অকস্মাত ঢুকাই থাকিলে এনেও জন্ম হওঁতে অলপমান দুৰ্বল নিচিনা লাগিছিল মোৰ কাৰণ মই 2 দিন বা 3 দিনে পালোঁ কিন্তু সেই 2 দিন 3 দিনলৈকে মানে পোৱালিটো মানে এনে নৰ্মেলি সৰু পোৱালি জঁপিয়াই থাকেতো ইফালৰ পৰা সিফাল এইটো মানে নৰ্মেলি বহি থাকে আৰু ইমান বেছি তাৰ এনাৰ্জি লেভেলটো কম আছিল নিচিনা মোৰ ফিল হয় মানে তাৰপিছতে 6 নম্বৰ দিনাখন ইভিনিং গাখীৰ নাখালে মানে গাখীৰ খাবলৈ ইচ্ছা কৰা নাই খাইছে যদিও মানে ইমান ইচ্ছা কৰা নাই আৰু যে দেউতাই ভাবিছে যিহেতুকে খোলাই থাকে তাক বান্ধি থোৱা নাই তো সি ভাবিছে কোনোবা এটা টাইমত খালে চাগে এনেকুৱা আৰু নেক্সট দিনাখন ৰাতিপুৱা খোৱা নাই তেতিয়া দেউতাই মানে কি হ'ল কিয় গাখীৰ খোৱা নাই মানে মাক ক'লে তাৰপিছতে দেউতাই নিজে খীৰাই পেলাই অকণমান মানে গাখীৰ খুৱাই দিলে তাৰপিছত লাহে লাহে সি মাথাটো পেলাবলৈ ষ্টাৰ্ট কৰিলে ডক্টৰ মাতিলে ডক্টৰে মেডিচিন দিলে কিবা কিবি দিলে আফটাৰনুন মানে 3টামান বজালৈকে সি ঢুকায়ে থাকিলে মানে একদম চান্সেই নিদিলে মানে আমি বুজিয়ে নাপালোঁ কি হ'ল চ' বহুত বেছি বেয়া লাগিছে মা দেউতাৰ মনটো বহুত বেয়া কাৰণ ইমান আশা কৰি গৰুজনী পুহি আছে এজনীয়ে গৰু আৰু মানে মায়ে ইমান কষ্ট কৰে দেউতাই যিহেতুকে আজিকালি বেছি খোজ কাঢ়িবলৈ অকণমান অসুবিধা পায় কাৰণ ভৰিৰ বিষ আছে দেউতাৰ গাঁঠিৰ বিষ আছে মানে আৰ্থ্ৰাইটিছ নে কি কয় এইটো আঁঠুৰ প্ৰব্লেমটো আছে মানে চ' সেইটো কাৰণে মায়ে চোৱা চিতা কৰে ওচৰতে আৰু পথাৰখন ওচৰতে আছে তাতে এৰি দিয়ে যিহেতুকে এতিয়া বৰ্তমান খেতি চেতি নাই তথাপিও মানে ইমান দিন পোহাৰ পিছত ইমান ধুনীয়াকৈ পোৱালিটো জন্মও পালে তাৰপিছত এনেকুৱা হ'লে মানে অলপমান বেয়া লাগে মোৰো বেয়া লাগি আছিল সেইকেইদিন মই 2-3 দিন মই ভিডিঅ'ও দিয়া নাছিলোঁ মনটো ভাল লগা নাছিলে মাহঁতৰো মনটো বেয়া দেউতাৰটো আৰু বেয়া দেউতাৰ গৰুৰ প্ৰতি বৰ বেলেগ এটা ভাল পোৱা আছে সেইটো থাকেই বাৰু গাঁৱৰ মানুহ যিহেতুকে জন্মৰ পৰাই দেউতাহঁতে গৰুৰ লগত মানে হেৰি হৈ আহিছে ডাঙৰ হৈ আহিছে বুলিয়ে ক'ব লাগিব দেউতাৰ গোহালি আজিলৈকে খালীয়ে কৰা নাই দেউতাৰ ইমান কিবা কিবি বেমাৰ হৈ থাকে বা এতিয়া বয়স হৈছে কাৰণে আমি মাজে মাজে কওঁ যে দেউতা গৰুকেইটা বেছি দিয়া নাই কোনো পধ্যেই নেবেচে যিমান যি ক'লেও যিমান মানুহ আহিছে যিমানে যি কয় ইমানেই কৈ আছে মানে যে দাদা গৰুকেইটা বেছি দিয়ক আৰু এতিয়া আপুনিও নোৱাৰা হৈছে এনেকৈ নাই নেবেচে গোহালিটো কেতিয়াও খালী নকৰে সেইটো ভাল কথা বাৰু আৰু এতিয়া তো হৈছে মানে কি হৈছে এতিয়া
এটা টাইমত আমাৰো ক'বলৈ বেয়া লগা হৈ গ'ল বুজি পাইছোঁ দেউতাৰ যিটো ভাল পোৱা আছে সেইটো কাৰণে আমিও নোকোৱা হ'লোঁ কষ্ট হয় বাট এটলিষ্ট যদি হেপী আছে তেখেতে নিজে যদি সুখী সেইটো কাৰণে আমি নোকোৱা হ'লোঁ আৰু বাও নোকোৱা হ'ল ময়ো নোকোৱা হ'লোঁ এতিয়াও কওঁ মাজে মাজে দুখ বেয়া লাগে কাৰণে কিন্তু লাভ নাই আৰু মই গম পালোঁ যে এইটো কৰি লাভ নাই তো সেইটো কাৰণে থাকক আৰু এতিয়া নাজানো গৰুজনী মানে খীৰাই আছে কাৰণ নহ'লে গাখীৰটো জমা হৈ গ'লে তাইৰো বেমাৰ হৈ যাব পাৰে সেইটো কাৰণে উপায় নাপায় অলপ অলপকৈ খীৰাই আছে আৰু আকৌ কেতিয়া প্ৰেগনেণ্ট হয় আকৌ কেতিয়া পোৱালি হয় সেইটোতো গম নাপাওঁ বছৰি 2 মাহ 3 মাহটো লাগিবই চাগে নাজানো মই ইমান লগৰটো কোৱা মতেতো 40 দিনমান লাগিব বুলি কৈছিলে কিন্তু দেখা যাওক কেতিয়া কি হয় কি কৰিছা আহিছা তুমি খীৰাব জানা দাদা মায়ে গাখীৰ খীৰাব জানে তুমি জানা বুলি জানো দিয়া মই এনেই কৈছোঁ আৰু তোমাক তুমি কিনো লেভেলটো দিয়া হ'ব দিয়া খীৰোৱা মায়ে ওচৰ চাপিবলৈ বেয়া পায় লেজডালে মুখত মাৰি থাকে কাৰণে দেউতাই ধৰি আছে গৰুজনী দিবলৈ আহিছোঁ বৰষুণ কিনিয়ালি গেলিলে আৰু বতৰটো আজি গেলাব আৰু গম পাই গ'লোঁ গুৱাহাটী যাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই যোৰাবাটত পানীটো হয় সেইটো কাৰণে ভয় লাগে অলপমান গাড়ীখনৰ কাৰণে আজি যদি দিনটো এনেকৈ বৰষুণ দি থাকে যোৱা নহ'বই নিচিনা লাগিছে এৰি দিম সেইখিনিত গৈ পেলাই এৰি দিম ৰাস্তাত গৈ পেলাই দিনটো আৰম্ভণি এনেকেই আৰু ৰাতিপুৱা ডেড বডি এটা দেখিছোঁ বেয়াও লাগিছে দেখি পেলাই এইটো হৈছে ডেড বডিটো ৰাতি কোনোবাই ইয়াক এটেক কৰিলে চ' মই ধুনীয়াকৈ গৰুজনী দি থৈ আহিলোঁ এৰি দিলোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ মাক ৰুটিটো বনাব কৈছোঁ মাংসটো এতিয়া নাখাওঁ ৰুটি ভাজি খাম আলু আৰু কণী ভাজিব দিছোঁ খাই লওঁ বহি আছোঁ ফ্ৰেছ হৈ পেলাই মাৰ ৰুটি হোৱাই নাই ঐ হৈছেগৈনে দিয়া ভোকত পেটৰ নাৰী ডাল হৈ গৈছে ইমান সোনকালে উঠিছোঁ আজি ইমান দুকমুকালিতে উঠিছোঁ আজি চাওঁ কিনো বনাইছা ইমান এয়া এই ৰুটি চেপ দেখিছে ফাটি গৈছে এইবিলাক ফাট মেলি গৈছে কি আটা মাৰিছে ভগৱান জানে এনেকৈ পাল মাৰি থৈ দিয়ে চাওঁ এয়া কিয় এটা হেৰি নাই কৰচলি নাই দেখিছেনে এয়া এনেকেই কাম কৰে দিয়া কিহেদি খাম মই ভাজিব লাগিব টাৱাখনতে ভাজিম ৰ'বা তুমি ৰুটিটো বনাই লোৱা আলুকে ভাজো দিয়া এটা আলু ভাজো এটা আলু আৰু কণী ধুনীয়াকৈ লৈ লৈছোঁ এইফালে গাখীৰৰ চাহ ঘৰৰ গাখীৰৰ চাহ কি সুন্দৰ এইফালে আলু কণী ভাজি আৰু ৰুটি ঘিউত ভাজা দেউতাকো দি দিছোঁ আৰু এতিয়া খাব লাগে বা ফেণ্টা বনাইছা দেই মায়ে চাহকাপ কিয় বেয়াকৈ বনাব ভালকৈ বনাব আৰু দেউতা মায়ে ৰুটি বনাইছে 3টা মানুহৰ কাৰণে 6খন বনাব লাগে কি হিচাপত বনাইছে 5খনহে বনালে আকৌ এতিয়া বনাই আছে চাহো আজিলৈকে চাহ 4টা মানুহৰ কাৰণে বনালে এবাৰতে কেতিয়াও নহয় 2বাৰ বনাবই লাগে মা মই খালোঁ দে ৰখি থাকিব নোৱাৰোঁ ধুনীয়াকৈ তৃপ্তিৰে খাই লওঁ তাৰপিছত দেখাই আছোঁ ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ এতিয়া মায়ে মোক দায়িত্ব দিছে ব্লিচিং দিয়াৰ কাৰণ গোটেই হেৰি হৈ গৈছে এইটো কি কয় চোতালখন গোটেই শেলাই ধৰিছে চ' ব্লিচিংখিনি দি দিব দিছে দিব পাৰাই নাই শেষ হ'লেই কি দিছা ভাত খাব জানো গোটেইখন পিছল হৈছেচোন দেউতা তুমি কিয় খোজকাঢ়ি ফুৰিছা এই কি বনালে এইবিলাক ধুনীয়াকৈ ব্লিচিং পাউডাৰ মাৰি দিলোঁ চোতালখনত চ' এতিয়া মই অকণমান গাঁৱৰ ফালে ওলাই যাওঁ খা খবৰবিলাক লওঁ ঘৰতে সোমাই থাকিলে নহ'ব অলপমান ওলাই যাব লাগিব বৰষুণটো এৰিছে অলপমান এতিয়া চ' কনফিউজ হৈ গৈছোঁ গাঁৱলৈ যাওঁ নে তিনিআলি ফালে যাওঁ প্ৰথমতে গাঁৱৰ ফালে যাওঁ ছাৰ নমস্কাৰ ক'ত যায়
ক'ত যায় ব্লগত অকণমান উলিয়াই দিছিলোঁ ক'ত যোৱা ডিউটি যাওঁ গাড়ী লৈহে দি দি বেলেগ আৰু তই গুৱাহাটী নাযাওঁ গুৱাহাটী নাযাওঁ পুৰণা ঘৰলৈ আহিলোঁ পুৰণা ঘৰৰ বাৰীত একদম ধুনীয়া এথোক মালভোগ কল কাটিলোঁ দেখাই দি আছোঁ আপোনালোকক এইটোক মালভোগ কল পকিছে অলপ অলপ সেইটো লৈ যাব লাগিব ৰুমলৈ তাৰপিছত আৰু জিকাকেইটা দেখাই দিলোঁ চাওঁ এয়া জিকা স্বাস্থ্য এয়া জিকা খাই চাইছোঁ মানে ইয়াৰে এজোপা তিতা হয় সেইটো কাৰণে এবাৰ খাই চালোঁ খাওঁতে খাওঁতে আধা গুচিয়ে গৈছে চ' এই এসাজৰ হ'ব আৰু ভুল লাগিছে এটা পচি গ'ল আৰু পেহীক হেৰি কৰিব দিছোঁ নেমু ছিঙিব দিছোঁ এইফালে পেহীয়ে নেমু ছিঙি আছে বেঙেনাও দিছ চ' সেয়াই আৰু আমাৰ বাৰীৰ সৌন্দৰ্য ইমান ফল মূল একদম শাক পাচলিৰে জাতিষ্কাৰ হৈ আছে এইফালে এইটো আনাৰসো আছে ঘৰৰ খেতি কিবা এটা হ'ল মানে জেগাটো চেঁচুক ৰ'দ নপৰে ভালকৈ চ' সেইটো কাৰণে চব্জিটো এবাৰ ভালকৈ নহ'ল আগতে কলকেইজোপা নাছিলে কলকেইজোপা থকাৰ কাৰণে এতিয়া মানে হেৰি হয় কি কয় ৰ'দটো ভালকৈ নপৰে সেইটো কাৰণে চব্জিবিলাকো ভাল নোহোৱা হ'ল ভেন্দি লগাইছে ভেন্দি ফুলিব ষ্টাৰ্ট কৰিছেহে কেতিয়া খাব পাওঁ ঠিক নাই এতিয়া আমাৰ ঘৰৰে নেমু কেইটা দিছ দে তিতা ওলাব লাহে লাহে দে তিতা হ'ব ঠেকেনা খালে এসপ্তাহ গ'লেই হ'ব দেখিছ চাইজটো জিকা চাইজ দেখিছ হৈ যাব দে 1000 তো কল আখি দিছ দে ভৰাই দে মালভোগ কল বহুত ডাঙৰচোন দেউতা ব'লা থাকিবানে অকণমান থাকিবানে যোৱা যাওঁ দে বাই এজাক দিয়ে এজাক নিজে এইটো কেনেকৈ মাত দিছে ভোক লাগিছে নেকি চ' চব্জি লৈ আহিছোঁ এতিয়া মাক দেখাওঁ যোৱা কি আছে চোৱাচোন কিমান ডাঙৰ মালভোগ কল দেখিছানে সেই এজোপা বেয়া হৈ পৰি আছিলে যে নাই এটা কিবাহে খাই দিলে জিকা এটাহে তিতা পালোঁ তোমালোকে আনিলে কপালে বেয়া তোমালোকৰ বেয়া পোৱা এটা গেলিলে যোৱা যোৱা বনোৱাগে ভোক লাগিছে আকৌ যাব হ'লে আৰু কিমান লাগে নিবৰ কাৰণে আনিছোঁ এসপ্তাহৰ কাৰণে নে কি 7টা আছিল 7টা চ' গাইজ মই গা পা ধুই টিপটপকৈ ৰেডি হৈ গ'লোঁ গাড়ীখন অলপমান চাফা কৰিলোঁ ভিতৰটো অলপমান সেমেকি আছিলে ধুনীয়াকৈ মুচিলোঁ আৰু দৰ্জা চৰ্জা খুলি অলপমান ৰ'দত দিয়া নিচিনাকৈ ৰ'দত দিছোঁ মানে আৰু শুকুৱাই দিছোঁ তিতা কাপোৰ দি মুচিছিলোঁ আকৌ বৰষুণ আহিলে চ' দৰ্জা চৰ্জা জপাই দিলোঁ আৰু চব ৰেডি হৈ গৈছে মাক ভাতটো বাঢ়িব দিছোঁ ভোকো লাগিছে কাৰণ এতিয়া অলৰেডি 2টা বাজু হৈছে আমি অলপমান পিছতে আকৌ ওলাই যাব লাগিব তাকে ভাবি আছোঁ গুৱাহাটীত পানী অলৰেডি হৈছে যাওঁ নে নাযাওঁ কনফিউজ হৈ আছোঁ মায়ে কৈছে আজি নাযাওঁ বুলি বাট আজি নগ'লে নহ'বও প্ৰবেবলি আজি চন্দ্ৰপুৰ ফালে দিয়ে যাম সেইকেইটাক ভাত দিবলৈ লৈছে ইমান চিঞৰি আছে এই দি আছোঁ চ' মাক ভাতটো বাঢ়িব দিছোঁ ধুনীয়াকৈ ভাতটো খাই লৈ তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ কৰিম গুৱাহাটীলৈকে কি হৈছে ঐ কি হৈছে ভাত খানিছা সেইটো কাৰণে দিয়া কেনেকৈ মানুহে কান্দা নিচিনাকৈ কান্দেচোন আৰে তহঁতলৈ আনিছোঁ খা চ' আমিও ধুনীয়াকৈ ভাতটো খাই লওঁ ভোকটো লাগিছে হ'লনে মা ভাত বাঢ়িছা চৰাই যেতিয়া ভাতটো খাব লৈছোঁ মায়ে ভাতটো বাঢ়ি দিলে বাৰু কওঁতে কণী এটা বইল দি দিছে মোক আৰু দিনৰে ৰাতিপুৱাৰ আলু আৰু কণী ভাজি অলপমান আছে আৰু যোৱাকালিৰে মাটন আছিলে মাংস আঞ্জা মা আজি একদম ভেজ মগুৰ দাইল বনাইছে আলু আৰু জিকা পিটিকা খাইছে আৰু কঁঠাল গুটি আৰু সেনেকৈ চিম্পুলকৈ খাইছে আৰু আম কাটি লৈছে দেউতাই মই মাংস দবাই দিম
কাৰণ আমি এইবিলাক নামানো। গতিকে ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ভাত পানী খাই অলপমান সময় ৰেষ্ট ল'লোঁ। এতিয়া 4টা বাজিছে আৰু ধুনীয়াকৈ যাবলৈ ওলালোঁ। মা ৰেডি হোৱাই নাই, চব আজৰি হৈ মেলি বাচন বৰ্তন ধুই কিটচেন চিটচেন চাফ কৰি আজৰি হয় মানে বহুত দেৰি হৈ গ'ল। এতিয়া যাবলৈ লৈছোঁ, শাক পাচলি লৈ লৈছোঁ, নেমু লৈ লৈছোঁ, কিবাকিবি লৈ লৈছোঁ আৰু এতিয়া যাব লাগে। বৰষুণ পৰিছে কাৰণে অকণমান ৰৈ দিলোঁ। খবৰ কৰি সুধিলোঁ যোৰাবাটত পানী হোৱা নাই, কিন্তু ৰুক্মিণীৰ গাঁৱত অলপমান পানী হৈছে। গৈ চাওঁ, যি হয় দেখা যাব আৰু। দেউতা যাওঁ, বাই। ক'ত যাবা? হা? কৃষ্ণ ন, যাত্ৰা আৰম্ভ কৰোঁ। ভিডিঅ' কৰিছোঁ। একো নহয়। কেনেকুৱা লাগিছে? কিমান দিনৰ মূৰত আহিছা গুৱাহাটী? ফেব্ৰুৱাৰীত? অঁ, তাৰপিছত অহা নাই তুমি? কি কোৱা, ইমান দিন অহা নাই? আজি ঘূৰাই লৈ যাম দিয়া পুৰা গুৱাহাটী। চ' ৰাইজ, আমি আহি পাই গৈছোঁ অলম'ষ্ট 6 মাইলৰ ফ্লাইঅভাৰ পাৰ হ'লোঁ। এতিয়ালৈকেতো আমি হেৰি পোৱা নাই, কি কয় এইটো, পানী পোৱা নাই, বানপানী পোৱা নাই, জামো পোৱা নাই। লাকিলি আজি জামটো কম, কিহৰ কাৰণে গম নাপাওঁ। চ' এতিয়া ৰুক্মিণী গাঁও ফ্লাইঅভাৰ তলেদি যাবলৈ লৈছোঁ। তলত যদি পানী হৈছে ক'ব নোৱাৰোঁ। চ' দেখা যাওক কি হয়। অঁ, হোৱা নাই চাগে, নহ'লে জাম লাগিলে হয় ন। তুমিয়ে লাকি অ', মই লাকি লাকি ন তুমি। মোৰ লগত আহিলি নহয়। সেই তুমিচোন শুকাই গৈছে অন্তকণ্ঠ, পানী খোৱা নাই কিয়? চ' গাড়ীটো ইয়াতে পাৰ্কিং কৰি লওঁ। ক'ত? ইয়াতে পাৰ্কিং কৰিব লাগিব ব্ৰিজৰ তলত। পালোহি আৰু। Matarigo, pai. Bicho. Bicho. Mata. চ' আজি আমি ডক্টৰক দেখুৱালোঁ, মাকো দেখুৱালোঁ, মোৰো ৰিপৰ্ট দেখুৱালোঁ আৰু মাৰ আল্ট্ৰাচাউণ্ড এটা বাকী থাকিলে, সেইটো কালি ৰাতিপুৱা কৰিব লাগিব। আৰু আমি গোবিন্দমৰ পৰা মিঠাই লৈ ল'লোঁ। এতিয়া ৰুমত গৈ চাহ খাম। চাহটো ইয়াত নাখায় বোলে, কাৰণ ঘৰৰ পৰা গাখীৰ লৈ আহিছে, সেইটো কাৰণে ইয়াত চাহটো নাখালে, ৰুমতে খাবগৈ বোলে। তাতে ৰুমত ভালকৈ বহি খাম ন, ইয়াতে ইমান মানুহ, গৰম গৰম মানুহৰ পৰা ঘামি ঘামি গৈছে। চ' এতিয়া নপৰে নেকি থাকাই নেকি নপৰে? অঁ, দিয়া মানুহবিলাক ন পূৰা ঘামি গৈছে। অঁ, চ' ইয়াতে চাহ নাখালে, গতিকে ৰুমত গৈ ধুনীয়াকৈ গাখীৰ চাহ একাপ বনাব মায়ে আৰু মই খাম ন। চ' গাইজ, আমি আহি পালোঁ ৰুমত, ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ, গা পা ধুই ল'লোঁ আৰু এতিয়া চাহ বনালোঁ, চাহ খাবলৈ লৈছোঁ, গাখীৰৰ চাহ। ফেণ্টা, কিন্তু তথাপি এইটো হৈছে গল্লা, এইটো হৈছে জেবেলি আৰু চিঙৰা দুটাও লৈ আহিছোঁ। বাৰু যদি নহওক, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। টায়াৰ্ড, বহুত ভাগৰ লাগিছে, গতিকে ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ ইউটিউব চেনেলটো কি কৰিব, মই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।